Welcome to Divakar B Blog. আমি বৰ্তমান গৈ আছো নিকৰি ঘাটত দুৰ্গা পূজা চাবৰ বাবে। এতিয়া আমি পাইছো জুগনিয়াটি গাঁও। এয়া আমি পালো নিকৰি। এয়া হৈছে নিকৰিৰ দোকানসমূহ। এয়া ধনশিৰি নৈত ফেৰী ৰাখি থোৱা হৈছে। এতিয়া আমি পালোহি বৰ্তমান মিছামিয়া গাঁও। এতিয়া আমি পালোহি পৰমনীয়া। এয়া আমি খটিয়াখলি পালোহি বৰ্তমান। ইয়াত দেখিবলৈ পাইছে খটিয়াখলিত পূজাৰ ভিৰ। চবফালে মানুহেই মানুহ। যিহেতু ভিডিঅ' এলাও নাই ভিতৰত, আমি যাত্ৰা কৰিলোঁ ঘৰলৈ মুঠি। এতিয়া ধন্যবাদ সকলোকে ইমান দেৰি চোৱাৰ বাবে। গীতটো ধৰক, গীতটো ধৰক, পুৰণা গান এটা ধৰক। আপোনাৰ ওচৰলৈ ঢেৰ মানুহ আহিব, ঢেৰ মানুহ আহিব। অঁ, গান এটা গাওক, গান অতুল বৰাই পাই যাব। আপোনাৰ পইচা দিব একাউণ্টত। কৈ দিয়ক গান এটা গাওক। ঘোঁৰা নাঙলী দৌৰিলে ঐ হেলেগেলুদি গাবৰিল।